আজি আমি আহিলো এয়া বামুনি পাহাৰলৈ। এই বামুনি পাহাৰক বামুনি পাহাৰ বুলিও কয় আৰু উষা পাহাৰ বুলিও কয়। আৰু ইয়াক বামুনি পাহাৰ বুলি কিয় কয় বা ইয়াক উষা পাহাৰ বুলি কিয় কয় আমি সেই বিষয়ে জানিম। আৰু সেই বিষয়ে জানিবলৈ হ'লে আমি ইয়াৰ ভিতৰলৈ যাব লাগিব। এতিয়া আহক আমি ইয়াৰ ভিতৰলৈ যাওঁ আৰু গ'লে সকলোখিনি কথাই গম পাম। আগতে অৱশ্যে এই ঠাইলৈ মই আহিছোঁ, কিন্তু আজি মই আহিলোঁ ভিডিঅ' বনাওঁ বুলি আৰু আপোনালোকক এই ঠাই দেখুৱাৰ উদ্দেশ্যে আহিলোঁ মই ইয়ালৈ আজি। ইয়াত লিখা আছে এয়া মন্দিৰৰ অৱশেষ আৰু বামুনি পাহাৰ। এই ঠাইখনৰ বিষয়ে কোনো লিখিত বুৰঞ্জী নাই আৰু কালিকা পুৰাণ, যোগিনী তন্ত্ৰ এই সকলতো কিন্তু ইয়াৰ কোনো লিখিত তথ্য পোৱা নাযায়। কিন্তু ইয়াত মন্দিৰ আছিল বুলি কোনোৱে ক'ব বিচাৰে আৰু আন কিছু তথ্যৰ পৰা আমি জানিব পাৰিছোঁ যে ইয়াতে বান ৰজাৰ জীয়ৰী উষা আছিলে। ইয়াৰ প্ৰকৃত সত্য কি সেই কথাটো কিন্তু খুব সঠিকভাৱে গম পোৱা নাযায়। ইয়াত যিয়ে নাথাকক কিয় আমি এতিয়া ভিতৰলৈ যদি যাওঁ ইয়াত কি বস্তু আছে সকলোখিনিয়ে দেখা পাম। এইখন গেটে দিয়ে ভিতৰলৈ সোমাই যাব পাৰি। ইয়াত কোনো টিকেটৰ ব্যৱস্থা নাই, সোমাই গ'লেই হ'ল ভিতৰলৈ। আৰু ভিতৰলৈ সোমাই এয়া চাওকচোন, এইটো টিলা। এই টিলাটোকে বামুনি পাহাৰ বুলি কয়, উষা পাহাৰ বুলি কয়। আৰু ইয়াত বিভিন্ন ধৰণে ক'ব বিচাৰে যে এইটো বামুনি পাহাৰ কি কাৰণে হ'ল বা এইটো উষা পাহাৰ কি কাৰণে হ'ল। যিহেতু ইয়াত লিখিত কোনো তথ্য নাই, গতিকে ইয়াৰ বিভিন্নজনে বিভিন্ন ধৰণে ইয়াৰ বিষয়ে ক'বলৈ বিচাৰে। কিন্তু তথাপিও ইয়াত বিভিন্ন ধৰণৰ শিলৰ টুকুৰা আছে, কিন্তু চাবলগীয়া আৰু আচৰিত লগা বস্তু। কিন্তু ইয়াত কেনেধৰণে এই শিলসমূহ আনিলে ভাবিবলগীয়া। কিন্তু এই শিলসমূহ দেখিছেনে, এই টুকুৰা ভঙা শিলসমূহ, এই শিলসমূহ কিন্তু হাতেৰে দাঙিবলৈ সাধ্য নাই। এয়া বহুত ডাঙৰ শিল। আৰু এই পথটো যে চিৰিটো বনাই থৈছে, এইটো কিন্তু আগতে নাছিলে, এইটো নতুনকৈ বনাই থোৱা চিৰি। আৰু এইটো বনাই থোৱাৰ কাৰণে ওপৰলৈ উঠি যাবলৈ ভাল হৈছে। আগতে ইয়াত চিৰি নাছিলে, শিলৰ ৰাস্তা আছিলে, এই ৰাস্তাৰ দৰে আছিলে শিলৰ, আৰু তাৰ ওপৰেদি জঁপিয়াই যাবলগীয়া হয়। কিন্তু এতিয়া যথেষ্ট ভাল হ'ল এই ৰাস্তাটো বনাই দিয়াৰ কাৰণে। আৰু এইসমূহ দেখিছেনে শিলৰ কি ধৰণে শিলসমূহ আছে, আৰু সেইসমূহে চাই ভালো লাগে। ইয়াত আপোনালোকে যিখিনি শিলৰ টুকুৰা দেখিছে, এই শিলবোৰ কিবা নহয় কিবা হয় ৰাজকাৰেং, নহয় মন্দিৰ কিবা আছিলে। কিন্তু এইবোৰ কেনেকৈ ভাঙি গ'ল, ৰাজকাৰেঙে থাকক বা মন্দিৰে থাকি গ'ল। বুৰঞ্জীবিদসকলে অনুমান কৰি কৈছে যে এইসমূহ এক ডাঙৰ ভূমিকম্পত ইয়াত থকা ৰাজপ্ৰসাদেই হওক বা মন্দিৰেই হওক সেয়া ভাঙি চিঙি চুৰমাৰ হৈছিলে। ইয়াৰ শিলসমূহ দেখিছেনে কিমান সুন্দৰভাৱে ডিজাইন কৰি থৈছে, সঁচাকৈ দেখি বহুতেই ভাল লাগে। এই শিলসমূহৰ ওজনটো বহুত টন হিচাপত হ'ব। এই শিলসমূহ ইয়ালৈ বাৰু কেনেকৈ আনিলে, যিহেতু ইয়াত নিশ্চয় ৰাজকাৰেং বা মন্দিৰ আছিলে, ৰাজপ্ৰসাদো আছিলে বা, কিন্তু সেয়া বনাবলৈ হ'লে এই শিলসমূহ বাৰু ইয়ালৈ কেনেকৈ আনিলে। ইমান ডাঙৰ গধুৰ শিলসমূহ সঁচাকৈ ভাবিবলগীয়া নহয়নে বাৰু। আৰু এই ডিজাইনসমূহ যে কৰিছে, এইটো কিন্তু এলাপেচা কথা নহয় দেই। কাৰণ এতিয়াতো প্ৰযুক্তিবিদ্যা যথেষ্ট উন্নত হৈছে, কিন্তু তেতিয়াতো তেনেকুৱা নাছিলে। নিশ্চয় যিজন শিল্পীয়ে কৰিছে তেওঁলোকে নিশ্চয় নিজ হাতেৰে এইসমূহ কৰিছে। সঁচাকৈ কিন্তু ভাবিবলগীয়া। আৰু এইসমূহ সম্পদ আমি সদায় সুন্দৰভাৱে জীয়াই ৰাখিবলৈ আমি যত্ন কৰিব লাগে, যাতে আমাৰ পিছৰ প্ৰজন্মই এইসমূহ দেখা পায়। এইসমূহ শিল দেখিছে নিশ্চয়, দেখি অনুমান কৰিছে এয়া সূতাৰ দৰে, নহয়নে বাৰু। এই শিলসমূহ দেখিয়ে অনুমান কৰিছিলে ইয়াত বান ৰজাৰ জীয়ৰী উষাৰ ৰাজকাৰেং আছিলে। আৰু এই খুঁটাসমূহক উষাৰ তাঁতৰশালৰ খুঁটা বা তুলুঠাৰ লগত তুলনা কৰিছিলে। সেইকাৰণে ইয়াত অনুমান কৰি কৈছিলে ইয়াত বান ৰজাৰ জীয়ৰী উষা আছিলে। আন এক তথ্যৰ মতে বামুনি পাহাৰৰ নিচেই ওচৰতে আছে ভৈৰৱী মন্দিৰ। সেই ভৈৰৱী মন্দিৰলৈ উষাই নিতৌ পূজা অৰ্চনা কৰিবলৈ গৈছিলে। তেওঁ পূজা অৰ্চনা কৰিবলৈ যোৱাৰ কাৰণে বানাসুৰে তেওঁক এটি পথ নিৰ্মাণ কৰি দিছিলে, সুৰংগৰ দৰে এটি পথ নিৰ্মাণ কৰি দিছিলে। আৰু সেই পথটো দি মন্দিৰলৈ অহা যোৱা কৰিবলৈ উষাৰ সুবিধা হৈছিলে। সেই তথ্যটো অৱশ্যে ইমান দূৰ শুদ্ধ ক'ব নোৱাৰি, কিন্তু এটা যে সুৰংগ আছিলে তাৰ কিন্তু তথ্য পোৱা নাই। গতিকে ক'ব নোৱাৰি সেইটো প্ৰকৃত সত্য হয়নে নহয়, কিন্তু এই শিলৰ খুঁটাসমূহৰ পৰাই অনুমান কৰিছিলে
যে ইয়াত উষা আছিল আৰু এই উষাৰ এয়া তাঁতশালৰ সঁজুলি এইসমূহ। বামুণী পাহাৰৰ নিচেই ওচৰতে ভৈৰৱী মন্দিৰ আছে। আজি মোৰ সময় অসুবিধা হ'ল বাবে মই দেখুৱাব নোৱাৰিলোঁ। কেতিয়াবা সময় সুবিধা পালে আপোনালোকক ভৈৰৱী মন্দিৰৰ ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়াম। প্ৰাক আহোম যুগৰ ইতিহাসৰ এটুকুৰা অতি লেখত ল'বলগীয়া ঠাই হৈছে এই তেজপুৰ। আৰু তেজপুৰৰ দক্ষিণ পূব কোণত আছে এই পাহাৰটো, এই বামুণী পাহাৰটো। এই বামুণী পাহাৰটো আনুমানিক খ্ৰীষ্টীয় ৮ম, ৯ম, ১০ম শতিকা এনেকুৱা মানৰে বুলি অনুমান কৰিছিলে। ইয়াত যিসমূহ কীৰ্তিচিহ্ন আছে এইসমূহ শালস্তম্ভ বংশৰ পিছৰ বুলি অনুমান কৰিছে। ইয়াৰ শৈল্য ভাস্কৰ্যসমূহ পুৰণি অসমৰ চহকী কলা আৰু ভাস্কৰ্য কিমান যে উন্নত তাকেই প্ৰমাণ কৰিছে। বামুণী পাহাৰ বা উষা পাহাৰ বা বামুণী টিলা যিয়েই নহওক কিয় ইয়াত বিষ্ণুৰ উপাসনাৰ স্থল আছিল বুলি অনুমান কৰিছে। ইয়াতে মাজতে এটি বিষ্ণু মন্দিৰ আৰু ইয়াৰ চাৰিওফালে 4ভাগ শিৱ মন্দিৰ আছিল বুলি কোনোৱে ক'ব বিচাৰে। কোনোৱে আকৌ ইয়াত সূৰ্য মন্দিৰ আছিল বুলিও ক'ব বিচাৰে। ইয়াত পঞ্চায়তন মন্দিৰ আছিল বুলি ক'ব বিচাৰে। গণেশ, আদিশক্তি, শিৱ, বিষ্ণু আৰু সূৰ্য মন্দিৰ আছিল বুলিও বহুতেই ক'ব বিচাৰে। কাৰণ ইয়াৰ যিসমূহ কীৰ্তিচিহ্ন দেখা পোৱা গৈছে শিলত খোদিত কৰা, সেইসমূহৰ পৰাই অনুমান কৰি ক'ব বিচাৰিছে যে ইয়াত পঞ্চায়তন মন্দিৰ আছিল নিশ্চয়। যিয়েই নাথাকক কিয় ইয়াত, কিন্তু আমি ইয়াক লৈ গৌৰৱ কৰিব পাৰোঁ। আৰু আমি এইসমূহ এতিয়া দেখা পাইছোঁ। আজি হাজাৰ হাজাৰ বছৰৰ আগৰ এই কীৰ্তিচিহ্নসমূহ আমি নিজে স্বচক্ষুৰে দেখা পাইছোঁ আৰু আপোনালোকেও মোৰ এই ভিডিঅ'টোৰ যোগেদি দেখা পাইছে। ইমান ধুনীয়া ধুনীয়া ডিজাইনৰ শিলবোৰ দেখি এটাই অনুমান হৈছে ইয়াত মন্দিৰেই থাকক বা ৰাজকাৰেঙেই থাকক, অতি সুন্দৰ আৰু অতি বিশাল আছিলে। গতিকেহে এতিয়া ইয়াত ইমান শিলবোৰ গোট খাই আছে। ইয়াত আমি ভঙা চিঙা শিলৰ টুকুৰাই নেদেখোঁ কিয়, কিন্তু প্ৰত্যেকটুকুৰ শিলেই ইমান ধুনীয়াকৈ ডিজাইন কৰি বনাই থৈছে। আৰু এই বামুণী পাহাৰ উদ্ধাৰ হৈছিলে ব্ৰিটিছৰ দিনত, কাৰণ ইয়াত জংঘলেৰে আবৃত হৈ আছিলে। ব্ৰিটিছসকলে যেতিয়া জংঘল কাটি এই টিলাটো উদ্ধাৰ কৰিছিল তেতিয়া তেওঁলোকেও নিশ্চয় আচৰিত হৈছিলে ইমান ধুনীয়া ধুনীয়া ডিজাইন কৰা শিলসমূহ দেখি। এই বামুণী পাহাৰ তেজপুৰত, আৰু তেজপুৰতে আছে অগ্নিগড় পাহাৰ। আৰু অগ্নিগড় পাহাৰৰ ওপৰত এটি মই ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু মোৰ এই চেনেলটোতে আছে। আপোনালোকে চাইছেনে নাই? আপোনালোকে যিসকলে চোৱা নাই তেওঁলোকে সেই ভিডিঅ'টো চাই ল'ব বুলি আশা কৰিলোঁ। আৰু সেই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব। আৰু এইটো ভিডিঅ'ৰ তলতে সেই ভিডিঅ'টোৰ লিংকটো মই আপোনালোকক দি দিম বাৰু। আন এক কিংবদন্তীৰ মতে বানাসুৰৰ পিতৃয়ে বলিয়ে যেতিয়া দেৱলোক আক্ৰমণ কৰি জয় হৈছিলে তাৰ পাছতে তেওঁ এটি যজ্ঞ আয়োজন কৰিছিলে। আৰু যজ্ঞ আয়োজন কৰিছিলে আৰু তাত তেওঁ সকলোকে দান কৰিছিলে। আৰু বলি আছিলে মহাদানী। আৰু বলিৰ পৰা দেৱলোক উদ্ধাৰ কৰিবলৈ বিষ্ণুৱে চিন্তা কৰি তেওঁ বামন ৰূপ ধাৰণ কৰিছিলে। আৰু বামন ৰূপ ধাৰণ কৰি বলিৰ যজ্ঞ অনুষ্ঠানলৈ আহিছিলে। বলিয়ে যিহেতু যজ্ঞ পাতিছিলে আৰু তেতিয়া দান কৰিব বিচাৰিছিলে, তেতিয়া বামন ৰূপী বিষ্ণুক সুধিছিলে যে আপোনাক দান হিচাপে কি দিব পাৰোঁ। তেতিয়া বিষ্ণুৱে কৈছিলে মোক বিশেষ একো নালাগে, মাত্ৰ 3 পদ ভূমিহে মোৰ প্ৰয়োজন, 3 পদ ভূমি দান কৰিলেই হ'ল। তেতিয়া বলিয়ে মনটো যথেষ্ট আনন্দ পাইছিলে। মাত্ৰ 3 পদ ভূমি দিবলৈনো তেওঁৰ কি অসুবিধা আছে। আৰু তাৰ পাছত যেতিয়া তেওঁ 3 পদ ভূমি দিয়াৰ কথাত তেওঁ মান্তি হ'ল, তেতিয়া বামন ৰূপী বিষ্ণুৱে নিজৰ ৰূপ ধাৰণ কৰিলে। আৰু 3 পদ ভূমি ল'বলৈ হ'লে তেওঁ এপদ থ'লে স্বৰ্গত আৰু এপদ থ'লে মৰ্ত্যত, আৰু এপদ ক'ত থ'ব সেই কথা বলিক প্ৰশ্ন সোধাত বলিয়ে নিজৰ মূৰটোৱে কাটি দিছিলে বিষ্ণুৱে তাত ভৰিটো থ'বলৈ। আৰু বলিয়ে তেতিয়া বিষ্ণুৰ কথা সকলোখিনি গম পালে আৰু বলিক তেতিয়া পাতালপুৰীলৈ পঠিয়াই দিলে। বলিক বিষ্ণুৱে বামন ৰূপ ধৰি চলনা কৰাৰ ঠাইখিনি এইখিনিয়ে বুলি অনুমান কৰি এই ঠাইত বামুণী পাহাৰ হৈছে বুলি বহুতেই ক'ব বিচাৰে। আৰু ইয়াত এই শিলসমূহৰ ডিজাইন যে ইমানেই ধুনীয়া, মই দেখি মানে অভিভূত হৈ গৈছোঁগৈ। এয়া কিছু মানুহৰ যেন মুখাৱয়বৰ দৰে লাগিছে আৰু খুবেই সুন্দৰ। আৰু এইসমূহ আমি নিজে হাতেৰে স্পৰ্শ কৰিবলৈ পাইছোঁ, নিজ চকুৰে দেখা পাইছোঁ। সঁচাকৈ যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ। ইমান ধুনীয়াকৈ সকলো কামসমূহ কৰি গৈছে, সঁচাকৈ কিন্তু খুবেই ভাল লাগিছে, মানিবলগীয়া। আমি লাহে লাহে বামুণী পাহাৰৰ ওপৰলৈ উঠি গৈ আছোঁ, কাৰণ বামুণী পাহাৰৰ চাৰিওকাষে এটি নতুন পথ নিৰ্মাণ কৰি দিছে।
আৰু সেই পথেদি গোটেই পাহাৰটো এপাক ঘূৰিব পাৰি আৰু মই ঘূৰিলোঁ আৰু আপোনালোককো গোটেইখিনি দেখুৱালোঁ আৰু এতিয়া ওপৰলৈ উঠি গৈছোঁ ওপৰত আৰু বহুতো শিল আছে আৰু এয়া দেখিছে নিশ্চয় ধুনীয়া ধুনীয়া মূৰ্তিসমূহ নিৰ্মাণ কৰি থোৱা আছে এই বামুণী পাহাৰত থকা যি নৰসিংহ মূৰ্তি আছে এই মূৰ্তিয়ে অনুমান কৰিব পাৰি যে ইয়াত বিষ্ণু মন্দিৰ আছিলে নৰসিংহ হৈছে বিষ্ণুৰ তৃতীয় অৱতাৰ আৰু বামন হৈছে বিষ্ণুৰ চতুৰ্থ অৱতাৰ যি দশাৱতাৰত আমি সেইসমূহ দেখা পাওঁ আৰু ইয়াত এইদৰে শিলত খোদিত হৈ থকাৰ বাবে প্ৰমাণ হয় যে ইয়াতে নিশ্চয় বিষ্ণু মন্দিৰ আছিলে বামুণী পাহাৰৰ কাষেদিয়ে বৈ গৈছে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু তাৰ পৰাই যিখন কলীয়া ভোমোৰা সেতু সেইখন দেখা পায় আপোনালোকে নিশ্চয় অকণমান ধৰিব পাৰিছে আৰু এইসমূহ চাওকচোন ইমান সুন্দৰভাৱে শিলত খোদিত কৰিছে এয়া দতাল হাতীৰ মুখখন খোদিত কৰিছে তাৰ লগতে খুব সুন্দৰভাৱে লতাবোৰৰ ডিজাইন বনাইছে সঁচাকে বৰ ধুনীয়াকৈ বনাইছিল কিন্তু এইসমূহ নিশ্চয় কোনো দেৱ দেৱীৰ প্ৰতিমূৰ্তি বনাইছে আৰু মূৰ্তিসমূহ সঁচাকৈ কিন্তু ক'ব লাগিব ইমান সুন্দৰ আৰু ইমান নিখুঁত ধৰণে প্ৰস্তুত কৰিছে আৰু এইসমূহ চাওকচোন নিশ্চয় হাতেৰে কৰা কাম কাৰণ তেতিয়াতো মেচিনৰ ব্যৱস্থা নাছিলে কিমানেই সুন্দৰ ব্যৱস্থা কিমানেই সুন্দৰভাৱে এইসমূহ প্ৰস্তুত কৰিছিলে তেখেতসকলে আৰু কষ্টও নিশ্চয় যথেষ্ট কৰিছিলে আৰু আমি সেইসমূহ লৈয়ে এতিয়া আমি গৌৰৱ কৰি থাকিব পাৰোঁ আৰু শিলৰ ওপৰেদি খোজকাঢ়ি গ'লে অকণো অসুবিধা অনুভৱ নহয় এই শৈল্য ভাস্কৰ্যসমূহ প্ৰস্তুত কৰোঁতে তেখেতসকলৰ বা সময় কিমান লাগিছিলে সঁচাকৈ কিন্তু ভাবিবলগীয়া এই টুকুৰা শিল আপোনালোকে দেখিছেনে বাৰু কিমান আহল বহল শিল টুকুৰা আৰু ওপৰৰ ফালে কিমানেই সমান শিল টুকুৰা এই শিল টুকুৰা আনুমানিক মই হিচাপ মতে 5-6 ফুটমান দীঘল আৰু বহল হ'ব পাৰে আৰু এই টুকুৰ শিল দেখিছেনে এই টুকুৰো যথেষ্ট আহল বহল শিল আৰু ইয়াতে এটা দ গাঁত আছে য'ত বৰষুণৰ পানী বৰ্তমান জমা হৈ আছে আৰু এই শিল টুকুৰ দেখিলে এনেকুৱা লাগে যেন আমাৰ ঢেঁকীশালৰ খুবলিটোৰ নিচিনা লাগে আৰু এই মূৰ্তিসমূহ ইমান ধুনীয়াকৈ খোদিত কৰিছে সঁচাকৈ কিন্তু চাই থাকিবলৈ মন যায় শিলৰ ফাকে ফাকে গৈ যিমানখিনি পাৰোঁ ধুনীয়া ধুনীয়া শিলসমূহৰ ভিডিঅ' তুলি আনিছোঁ আপোনালোকক দেখুৱাবলৈকে আৰু প্ৰত্যেকটো শিলেইটো দেখুৱাবলৈ নোৱাৰি কাৰণ প্ৰত্যেকটো শিলেই দেখুৱাবলৈ গ'লে ভিডিঅ'টো যথেষ্টখিনি দীঘল হৈ যাব আৰু যিখিনি এতিয়ালৈকে মই আপোনালোকক দেখুৱাইছোঁ সেইখিনি চায়ে আপোনালোকে গম পাইছে যে পুৰণি অসমত কেনেকুৱা সুন্দৰ অট্টালিকাই হওক বা ৰাজপ্ৰসাদেই হওক বা মন্দিৰেই আছিলে আপোনালোকে দেখি অকণমান হ'লেও আইডিয়া কৰিব পাৰিছে কিমান সুন্দৰ আছিলে এই টুকুৰা দেখিছেনে এই টুকুৰা কিমান ডাঙৰ শিলৰ টুকুৰা আৰু ইয়াৰ মাজত এটা চাৰিচুকীয়া গাঁত আছে আৰু তাৰ লগতে আছে এই টুকুৰা শিল মই আপোনালোকক দেখুৱাই আছোঁ এই টুকুৰা শিল দেখিবলৈ চাবি আকৃতিৰ আমি যেতিয়া সৰুতে ইয়ালৈ আহিছিলোঁ তেতিয়া আমাৰ জ্যেষ্ঠসকলে কৈছিলে যে এয়া সেইটুকুৰ তলা আৰু এইটো চাবি বুলি কৈছিলে এইটুকুৰ শিল আপোনালোকে ধৰিব পাৰিছেনে নাই গম পোৱা নাই মই কিন্তু দেখিবলৈ খাইলাখ চাবিটোৰ দৰে ডিজাইন কৰা হৈ আছে গতিকে আমি সৰুতে এইটো তলা আৰু চাবি বুলিয়ে আমি ভাবিছিলোঁ শিলবোৰৰ ফাকে ফাকে খোজকাঢ়ি বহুতখিনিয়ে শিল দেখা পালোঁ চুকে কোণে যিমান আছে প্ৰায়খিনি শিলেই চালোঁ আৰু সঁচাকৈ চাই কিন্তু অন্ত নপৰে বহুত শিল আৰু বহুত মূৰ্তি আৰু সেই মূৰ্তিসমূহ শিলত খোদিত কৰাটো সঁচাকৈ কিন্তু আচৰিত কথা ইমান সুন্দৰভাৱে নিমজভাৱে শিলত খোদিত কৰি থৈছে চাওকচোন বাৰু কিমানেই ধুনীয়া লাগিছে দেখিবলৈ এয়াতো নিজৰ যিজন শিল্পীয়ে বনাইছে তেখেতেতো হাতেৰেই কৰিছে কাৰণ আজিৰ দৰেতো মেচিনৰ ব্যৱস্থা নাছিলে তেতিয়া সেই শিল্পীসকলক মই এতিয়াই শ্ৰদ্ধা জনাইছোঁ শিলৰ ফাকে ফাকে খোজকাঢ়ি ঘূৰি বস্তুবোৰ চাই কিন্তু ভাগৰো লাগি গৈছে আৰু ভাগৰ লাগিলেও কিন্তু ভালো লাগিছে ইমান সুন্দৰভাৱে কাৰুকাৰ্য কৰা এই শিলসমূহ দেখি সঁচাকৈ ভাল লাগিছে বৰ্তমান যুগতো বহুতো প্ৰযুক্তিবিদ্যা বহুত আগবাঢ়িছে এইখিনি কাম কৰিবলৈ তেনেই সহজ কিন্তু তেতিয়া যে এই কামখিনি ইমান সুন্দৰভাৱে নিখুঁতভাৱে ধুনীয়াকৈ কৰি উলিয়াইছে সঁচাকৈ দেখি বহুতেই ভাল লাগিলে আৰু আজি বামুণী পাহাৰেই হওক বা উষা নগৰীয়ে হওক বা উষা পাহাৰেই হওক তাৰ পৰা আমি এতিয়া বিদায় ল'বলৈ ওলাইছোঁ আপোনালোকে আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় ভাল পালে আৰু নিশ্চয় কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব
আৰু যিসকলে আজি প্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব এটা কৰি দিব, কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। যিসকলে বামুণী পাহাৰলৈ আহিম বুলি ভাবি আছে তেখেতসকলে এই ভিডিঅ'টো চাই আহিবলৈ সুবিধা পাব, আৰু যিসকলে বৰ্তমানলৈকে অহা নাই বা ভাবি থকা নাই তেওঁলোকে এই ভিডিঅ'টো চায়ে বামুণী পাহাৰৰ বিষয়ে গম পাব। তেজপুৰত যে ইমান ধুনীয়া সুন্দৰ ঠাই এটুকুৰ আছে। গতিকে আজিলৈ আহিছোঁ, পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম।